মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ অৰ্থনীতি অংশৰ প্ৰথম অধ্যায় অৰ্থাৎ মুদ্ৰা আৰু বেংক ব্যৱস্থা নামৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাবা। এতিয়া প্ৰথম অনুশীলনীৰ প্ৰথম প্ৰশ্নটো অতি চমুতৰ প্ৰশ্ন। এতিয়া 1 নম্বৰ প্ৰশ্নটো হৈছে বিনিময় প্ৰথা কি? তাৰ উত্তৰটো হৈছে দ্ৰব্য বা সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হ'ল বিনিময় প্ৰথা। যেতিয়া মুদ্ৰা আৱিষ্কাৰ হোৱা নাছিলে তেতিয়া বিনিময় প্ৰথাৰ যোগেদিয়ে মানুহে দ্ৰব্য সামগ্ৰী সলনি কৰি চলি আছিলে। তাৰ দ্ৰব্যৰ বিপৰীতে দ্ৰব্য সলনি কৰি পেলাই তেওঁলোকে চলি আছিলে। কিন্তু যেতিয়া মুদ্ৰা আৱিষ্কাৰ হ'ল, মুদ্ৰা আৱিষ্কাৰ হোৱাৰ লগে লগে কি হ'ল, এই বিনিময় প্ৰথাও প্ৰায় নাইকিয়া হৈ গ'ল বুলি ক'ব পাৰি। কিন্তু তথাপিও আমাৰ অসমত বছৰেকত বিনিময় প্ৰথা আচলতে প্ৰথাটো জীয়াই ৰখা হৈছে। এতিয়া এই ছবিখন তোমালোকে প্ৰত্যক্ষ কৰিব পাৰিছা। এই ছবিখন হৈছে মৰিগাঁও জিলাৰ আচলতে মাঘ বিহুত জোনবিল নামৰ ঠাইত এখন মেলা হয়, আৰু ইয়াতে কি হৈছে দ্ৰব্য সামগ্ৰী বিনিময় হয়, আৰু সেই মেলাখনত মুদ্ৰাটো আচলতে অচল হৈ পৰে। ইয়াত মুদ্ৰাৰ সলনি দ্ৰব্যহে ইয়াত আদান প্ৰদান কৰা হয়। এতিয়া তোমালোকে এই ছবিখনত ধৰিব পাৰিছা চাগে, আগতো ঠিক তেনেকৈ এই দ্ৰব্যৰ বিপৰীতে দ্ৰব্য সলনি কৰা হয়। এতিয়া ইয়াত তোমালোকে ছবিখনত ধৰিব পাৰিছা যে আদা ধৰা, ইয়াৰ জলকীয়া বুলি ধৰা। এতিয়া ধৰা এজনে আদাৰ বিনিময়ত এগৰাকীয়ে আদাৰ বিনিময়ত তেওঁ জলকীয়া ল'ব বিচাৰিছে, আৰু ইফালৰ পৰা ঠিক তেনেকৈ কি হৈছে জলকীয়া দি পেলাই তেনেকৈ আদা ল'ব বিচাৰিছে, এনেকৈ সলনি কৰিছে। গতিকে এই প্ৰথাটোৱে হৈছে বিনিময় প্ৰথা। আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা। এতিয়া পিছৰ প্ৰশ্নটো হৈছে মুদ্ৰা কি? এতিয়া মুদ্ৰা সংজ্ঞা সম্পৰ্কত বিভিন্ন অৰ্থনীতিবিদে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে। তাৰে ভিতৰত অৰ্থনীতিবিদ জিঅ'ফি কাউথাৰৰ মতে বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰী হ'ল মুদ্ৰা। এতিয়া ইয়াত উত্তৰটো কৈছে যে মুদ্ৰা সম্পৰ্কত বিভিন্ন অৰ্থনীতিবিদে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে, কিন্তু ইয়াত জিঅ'ফি কাউথাৰৰ সংজ্ঞাটো দিয়া হৈছে। সেই সংজ্ঞাটোতে আচলতে মুদ্ৰাৰ গোটেই কথাখিনিয়ে সোমাই আছে যে মুদ্ৰা হ'বলৈ হ'লে ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, অৰ্থাৎ সকলোৱে ইয়াক গ্ৰহণ কৰিব লাগিব। আৰু লগতে সামগ্ৰীৰ কি হ'ব লাগিব, মূল্যৰ মাপকাঠি থাকিব লাগিব। মূল্যৰ মাপকাঠি ধৰা 50 টকা বস্তু এটা কি বস্তু পাব, 50 টকাৰ বিনিময়ত কোনটো বস্তু পাব, সেইটো মাপকাঠিটো থাকিব লাগিব। ধৰা এটুকুৰা চাবোনৰ দাম 20 টকা। এতিয়া সেই 20 টকাটো দিলে কি হ'ব, চাবোন টুকুৰা পোৱা হয়। এতিয়া সেইটো হৈছে মূল্যৰ মাপকাঠি। ঠিক তেনেকৈ মূল্যৰ ভাণ্ডাৰ হিচাপেও কাৰ্য সম্পাদন কৰিব লাগিব। এতিয়া মূল্যৰ ভাণ্ডাৰ হৈছে ধৰা ইয়াক সঞ্চয় কৰি ৰাখিব পাৰিব লাগিব। এতিয়া আমি মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰোঁ, আৰু সেই সঞ্চয় কৰিলে কি হ'ব, আমি পিছত সেই সঞ্চয় কৰা মুদ্ৰা আমি দি পেলাই দ্ৰব্য সামগ্ৰী পাব পাৰোঁ। এতিয়া তোমালোকে ইয়াত দেখিছা যে এইটো এখন 50 টকীয়া কাগজী মুদ্ৰা, লগতে এইটো এটা ধাতু মুদ্ৰা, এইটো কইনছ। গতিকে এই দুইটাই কি হৈছে বিহিত মুদ্ৰা। এতিয়া এই দুইটাৰ বিনিময়তে আমি দ্ৰব্য সামগ্ৰী পাব পাৰোঁ। এতিয়া সেই কাগজী মুদ্ৰাৰ বিনিময়তো পাব পাৰোঁ, ঠিক তেনেকৈ আমি ধাতু মুদ্ৰাৰ বিনিময়তো আমি দ্ৰব্য সামগ্ৰী পাব পাৰোঁ। এতিয়া তোমালোকে বুজিবৰ বাবেই মই আচলতে ছবিটো দেখাইছোঁ। গতিকে এইটোৱে হৈছে এই মুদ্ৰা, এইখন কাগজী মুদ্ৰা 50 টকীয়াটো, আৰু এইটো 1 টকীয়া কইনছটো হৈছে ধাতু মুদ্ৰা। গতিকে ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে। যেনেকৈ মই কৈছোঁ যে 50 টকা দিলে আমি কিবা এটা দ্ৰব্য সামগ্ৰী পাব পাৰোঁ 50 টকা মূল্যৰ। ঠিক তেনেকৈ 50 টকাটো আমি সঞ্চয় কৰি ৰাখিব পাৰোঁ। ঠিক তেনেকৈ 1 টকাৰ ক্ষেত্ৰতো সেই একেধৰণে কথাখিনি হয়। আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা। এতিয়া পিছৰ প্ৰশ্নটো হৈছে 3 নম্বৰ। এইটো হৈছে মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা। এতিয়া মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰে। এতিয়া ইয়াৰ এটা মুখ্য কাৰ্য হৈছে বিনিময় মাধ্যম, কাৰণ মুদ্ৰাৰ বিনিময়ত আমি
যিকোনো দ্ৰব্য সামগ্ৰী আমি পাব পাৰোঁ। এতিয়া অলপ আগতে মই তোমালোকক দেখাইছোঁ যেনেকৈ 50 টকীয়া মুদ্ৰাৰ বিনিময়ত আমি মানে 50 টকা মূল্যৰ দ্ৰব্য এটা লাভ কৰিব পাৰোঁ, ঠিক তেনেকৈ 1 টকা দি পেলাই 1 টকা মূল্যৰ দ্ৰব্য এটা লাভ কৰিব পাৰোঁ। সেই তেনেকৈ ক'ব পাৰি যে আমি মুদ্ৰাৰ বিনিময় মাধ্যম হিচাপে মানে কাৰ্য সম্পাদন কৰে। এতিয়া মুদ্ৰাৰ বিনিময়ত অকল আমি দ্ৰব্য সামগ্ৰীয়ে নাপাওঁ, যে মুদ্ৰাৰ জৰিয়তে আমি সেৱাসমূহ লাভ কৰিব পাৰোঁ। আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা, অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া। তো উত্তৰটো ইয়াত দিয়ে আছে চেক। চেক মুদ্ৰাটো হৈছে অবিহিত মুদ্ৰা। এতিয়া অবিহিত মুদ্ৰা মানে কি হৈছে, যে যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়। এতিয়া গ্ৰহণযোগ্যতা আইনসংগত নহয়, অৰ্থাৎ এই মুদ্ৰা যদি কোনোবাই গ্ৰহণো নকৰে তেওঁ আচলতে আইন উলংঘা কৰাটো নুবুজায়। এই মুদ্ৰা কোনোবাই গ্ৰহণ কৰাৰ ক্ষেত্ৰত কাৰোবাক মানে বাধা আৰোপ কৰিব নোৱাৰে বা বাধ্যকতা আৰোপ কৰিব নোৱাৰে। এতিয়া এইখন চেক মুদ্ৰা, এটা চেকৰ জৰিয়তে কাৰোবাক মানে টকা দিলে বা কোনোবা এজন ব্যক্তি বা কোনো এটা প্ৰতিষ্ঠানক মানে টকা দিলে কি হ'ব, সেই টকা সেই নিৰ্দিষ্ট ব্যক্তি বা প্ৰতিষ্ঠানটোৱে গ্ৰহণ নকৰিবও পাৰে। আৰু এই ক্ষেত্ৰত তেওঁক মানে সম্পূৰ্ণৰূপে তেওঁক মানে বাধ্যকতা আৰোপ কৰিব নোৱাৰে বা তেওঁ সেই গ্ৰহণ নকৰিলে তেওঁ আইন ভংগ কৰাটো নুসুচায়। এতিয়া পিছৰ প্ৰশ্নটো হৈছে প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি? এতিয়া উত্তৰটো হৈছে যি কাগজী মুদ্ৰা সমমূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত হয় তাকে প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বোলে। মানে সমমূল্য সোণ বা ৰূপলৈ পৰিৱৰ্তিত হ'ব লাগিব। এতিয়া ধৰা এইখিনি এখন মানে সোণৰ মুদ্ৰা বুলি ধৰা, এতিয়া ধৰা মানে 5000 টকাৰ মুদ্ৰা, সেই 5000 টকাৰ সোণলৈ পৰিৱৰ্তিত হ'ব লাগিব। এতিয়া ৰিজাৰ্ভ বেংকে ধৰা কাগজী মুদ্ৰা ছপা কৰে, ৰিজাৰ্ভ বেংকৰ এটা নীতি আছে। সেই নীতিটোৰ মতে হৈছে কি, যে ৰিজাৰ্ভ বেংকে যিমান টকা এটা মানে ছপা কৰিব সিমান টকা মূল্যৰ সোণ জমা ৰাখিব লাগে। না প্ৰথম অৱস্থাত সেইটো আছিলে যে যদি ৰিজাৰ্ভ বেংকে 1000 কোটি টকাৰ মানে মুদ্ৰা ছপা কৰিবলগীয়া হয় তেনেহ'লে কি কৰিব লাগিব, 1000 কোটি টকাৰ মূল্যৰ সোণ জমা ৰাখিব লাগিব। এতিয়া সেইটো আগতে সেইটো নিয়ম আছিলে, কিন্তু এতিয়া সেই নিয়মটো শিথিল হৈছে। এতিয়া ধৰা 1000 কোটি টকা মানে ছপা কৰিবলৈ যাওঁতে 1000 কোটি টকাৰ মূল্যৰ সোণ জমা নাৰাখিলেও হ'ব। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা, বেংক কি? এতিয়া উত্তৰটো হৈছে বেংক হৈছে এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লওঁতাসকললৈ আগবঢ়ায়। এতিয়া এইটো তোমালোকে ধৰিব পাৰিছা যে বেংক হৈছে এক বিত্তীয় অনুষ্ঠান, মানে যি ঋণৰ ব্যৱসায় কৰে আৰু লগতে কি কৰে, সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সেই সংগৃহীত সঞ্চয় কি কৰে, ঋণ লওঁতাসকললৈ আগবঢ়ায়। এতিয়া তোমালোকে এখন ছবি দেখিছা, এইখন ছবি তোমালোকে ধৰিব পাৰিছা, ইয়াত বেংক কাউণ্টাৰ ছবি বুলি কাষত দিয়া আছে, কিতাপতো আছে এইখন ছবি। গতিকে ইয়াত মানে এইসকল লোকে কি কৰিছে, বেংকত মানে তেওঁলোকে টকা জমা থ'বৰ বাবে বা টকা ল'বৰ বাবে তেওঁলোকে ইয়াত মানে থিয় হৈছে। গতিকে তেওঁলোকে টকা যিসকলে থয় সেইসকলৰ পৰাই আকৌ কি কৰে, বেংকে টকা লওঁতাসকলক বা ঋণ লওঁতাসকলক টকা প্ৰদান কৰে। এতিয়া পিছৰ প্ৰশ্নটো হৈছে 7 নম্বৰ প্ৰশ্ন, যে ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিলে? এতিয়া এনেকুৱা কেইটামান প্ৰশ্ন মই তোমালোকক আগৰ মানে খণ্ডটোত আগবঢ়াইছিলোঁ, তো মই আকৌ এইটো প্ৰশ্ন ইয়াত দি দিলোঁ। এইটো উত্তৰটো ইয়াত দিয়াই আছে যে 1935 চনত 1935 চনৰ ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিলে। এটা আৰু এটা কথা তোমালোকে জানি থোৱা যে ৰিজাৰ্ভ বেংক 1935 চনৰ 1 এপ্ৰিল তাৰিখে স্থাপিত হৈছিলে। 1 এপ্ৰিল। এই কিতাপত এইটো কথা নাই যদিও তোমালোকে জানি থোৱা যে 1935 চনৰ 1 এপ্ৰিল তাৰিখে ৰিজাৰ্ভ বেংক স্থাপিত হৈছিলে। এতিয়া এইটো হৈছে ৰিজাৰ্ভ বেংকৰ ছবি। এতিয়া আৰু এই বাওঁফালে থকাটো মানে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় আৰু সোঁফালে থকাটো অসমৰ মানে শাখা কাৰ্যালয়। এতিয়া তোমালোকে ছবিটো দ্বাৰা মই তোমালোকক মানে এইকাৰণে ছবিটো দেখাইছোঁ যাতে তোমালোকে কথাখিনি মানে ছবিটোৰ দ্বাৰা আৰু মানে মনলৈ মানে আওৰাব পাৰা, সেয়েহে মই ছবিটো দেখাব বিচাৰিছোঁ। এতিয়া এই ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত? এতিয়া সেই ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় দিয়াই আছে। এইটো পৰীক্ষাত অহাৰ প্ৰায়ে সম্ভাৱনা থাকে। ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় হৈছে
মুম্বাই। ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাই। এতিয়া সিদিনাখন এই প্ৰশ্নটো মই দিছিলোঁ, তো মই আকৌ তোমালোকক ৰিকল কৰিছোঁ যে ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত হয়? মুম্বাই। এতিয়া সিদিনাখন মই এটা তোমালোকক টিক্স কৈছিলোঁ, সেই টিক্সটো কি আছিলে যে মুখ্যৰ লগত মৰ লিংকছ মিলাবলৈ কৈছিলোঁ। কিছু সংখ্যক ল'ৰা ছোৱালীৰ দ্বাৰা মনত ৰাখিবলৈ দিগদাৰ হয়, গতিকে তোমালোকৰ যদি পৰীক্ষাত মানে অপশ্যন হিচাপেও আহে মানে 4টাৰ ভিতৰত এটা বাছি উলিয়াবলৈ, তেতিয়া তোমালোকে মানে কি হ'ব, এই লিংকছটো তোমালোকে মিলাব পাৰিবা। মৰ লগত মৰ লিংকছটো মিলাবা, মৰ লগত মৰ লিংকছটো। এতিয়া ইয়াত কি আছে? আছে আৰু আৰু ইফালে মুম্বাই, মুখ্য আৰু মুম্বাই। এতিয়া ইয়াত আৰু এটা কথা জানি থোৱা তোমালোকে যে মুম্বাইখন কোনখন ৰাজ্যৰ ৰাজধানী? মুম্বাইখন হৈছে ভাৰতৰ এখন অংগৰাজ্য মহাৰাষ্ট্ৰৰ ৰাজধানী। এইটো মনত ৰাখিবা, মুম্বাই হৈছে মহাৰাষ্ট্ৰৰ ৰাজধানী। এইটো কথা এতিয়া জানি থবা। এতিয়া মহাৰাষ্ট্ৰত এতিয়া বৰ্তমানৰ পৰিস্থিতি মানে শোচনীয় বুলি ক'ব লাগিব, কাৰণ সমগ্ৰ বিশ্বই এতিয়া তোমালোকে গম পাইছে যে কিয় সমগ্ৰ বিশ্বৰ পৰিস্থিতি এটা শোচনীয়। কিন্তু ভাৰতবৰ্ষৰ ভিতৰত এতিয়া মহাৰাষ্ট্ৰতেই বেছিকৈ মানে কৰোণা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈছে আৰু মৃতকৰ সংখ্যাও বাঢ়ি গৈছে। এইটো কথা তোমালোকে জানি থোৱাৰ লগতে এতিয়া পিছৰ প্ৰশ্নটো হৈছে চলিত আমানত কি? এতিয়া উত্তৰটো হৈছে যি আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে, তাকে চলিত আমানত বোলে। মানে এই সঞ্চয়ত মানে সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে তেওঁ নিজৰ সঞ্চয় আচলতে যিকোনো সময়তে উলিয়াব পাৰে। তেওঁ প্ৰয়োজন হোৱাৰ লগে লগেই তেওঁ সেই টকা উলিয়াই আনিব পাৰে, কিন্তু কিছুমান আমানতত উলিয়াব নোৱাৰে। যেনে কিছুমান মানে এনেকুৱা ফিক্সড ডিপ'জিট থাকে, মানে নিৰ্ধাৰিত সময়লৈকে সঞ্চয় কৰা থাকে, সেই নিৰ্ধাৰিত সময় পাৰ হ'লেহে উলিয়াব পাৰিব, কিন্তু তাৰ আগত নোৱাৰে। কিন্তু এই চলিত আমানতত মানে তেওঁ প্ৰয়োজন হোৱাৰ লগে লগে টকাখিনিও বেংকৰ পৰা উলিয়াই ল'ব পাৰে। আশা কৰিছোঁ তোমালোকে উত্তৰটো বুজি পাইছা, আৰু বুজিও যদি নোপোৱা তোমালোকে মোক কমেণ্টত জনাবা। মই তোমালোকক যিকোনো পাৰে মানে পিছৰ খণ্ডত হ'লেও বুজাবলৈ চেষ্টা কৰিম। এতিয়া পিছৰ প্ৰশ্নটো চোৱা, সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে? তো উত্তৰটো হৈছে যেতিয়া দুজন ব্যক্তিয়ে এজনে আনজনৰ মাজত দ্ৰব্য বা সামগ্ৰী বিনিময় কৰিব বিচাৰে, তেতিয়া প্ৰথমজন ব্যক্তিয়ে যিটো দ্ৰব্য বিচাৰে সেইটো দ্ৰব্য দ্বিতীয়জন ব্যক্তিৰ নাথাকে। ঠিক সেইদৰে দ্বিতীয়জন ব্যক্তিয়ে যিটো দ্ৰব্য বিচাৰে প্ৰথমজনৰ হাতত নাথাকে, যাৰ ফলত সংগতিবিহীন অভাৱে দেখা দিয়ে। উদাহৰণস্বৰূপে কয় আদা উৎপাদন কৰিছে আৰু কৰ গুড়ৰ প্ৰয়োজন হৈছে। ঠিক সেইদৰে যদি খয় জলকীয়া উৎপাদন কৰে আৰু খৰ সৰিয়হৰ প্ৰয়োজন হয়, যাৰ ফলত ক আৰু খৰ মাজত সংগতিবিহীন অভাৱে দেখা দিয়ে। এতিয়া তোমালোকৰ এই মানে প্ৰশ্নটো বুজাবলৈ মই এখন ছবিৰ সহায় লৈছোঁ। তোমালোকে ছবিখন কিতাপতো আছে, তোমালোকে কিতাপতো চাইছা চাগে। মই আকৌ তোমালোকক দেখাই দিছোঁ, অলপ আগতো দেখাইছিলোঁ, আকৌ দেখাইছোঁ। এতিয়া মই কৈছিলোঁ যে ইয়াত যদি ধৰা এজন ব্যক্তিয়ে বা এগৰাকী মানুহে তেওঁক মানে ধৰা তেওঁ আদা লৈ আহিছে, তেওঁ আদাৰ বিনিময়ত যদি তেওঁ মানে গুড় বিচাৰে, আদাৰ বিনিময়ত যদি তেওঁ গুড় বিচাৰে, তেতিয়া তেওঁ পিছৰ মানে যাৰ লগত তেওঁ মানে বিনিময় কৰিব বিচাৰিব, সেই বিনিময় কৰা ব্যক্তিগৰাকীৰ হাতত যদি তোমাৰ গুড় নাথাকে, তেতিয়া সেইটোতো মানে বিনিময় কৰাটো সম্ভৱ নহয়। ঠিক তেনেকৈ ইফালৰ গৰাকী যদি জলকীয়া লৈ আহিছে, তেওঁ জলকীয়া বিনিময়ত যদি তেওঁ সৰিয়হ বিচাৰে, কিন্তু তেওঁ তেতিয়া সেই দুয়োটা পক্ষৰ মাজত মানে বিনিময় সম্ভৱ নহ'ব। এতিয়া আশা কৰিছোঁ তোমালোকে বুজি পাইছা চাগে। এতিয়া পিছৰ প্ৰশ্নটো চোৱা, মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা? এতিয়া উত্তৰটো হৈছে এজন ব্যক্তিয়ে তেওঁৰ ধনৰাশি নিজৰ লগত নাৰাখি বেংকত জমা থ'ব পাৰে। যেতিয়া প্ৰয়োজন হয় তেতিয়া সঞ্চয় কৰি থোৱা ধনৰ বিপৰীতে লাগতিয়াল সামগ্ৰীসমূহ সংগ্ৰহ কৰি ল'ব পাৰে। মুদ্ৰা হ'ল সা সামগ্ৰী মূল্যৰ ভাণ্ডাৰ। এতিয়া ভাণ্ডাৰ শব্দটোৰ অৰ্থ হৈছে সঞ্চয় বা জমা। এতিয়া মুদ্ৰা হৈছে আমি তাক সঞ্চয় কৰি ৰাখিব পাৰোঁ, আমি নিজৰ হাততো জমা কৰি ৰাখিব পাৰোঁ বা বেংকতো জমা কৰি ৰাখিব পাৰোঁ। যেতিয়া আমাৰ দ্ৰব্য সামগ্ৰীৰ প্ৰয়োজন হয়, তেতিয়া সেই মুদ্ৰা দি পেলাই আমি সামগ্ৰীসমূহ পাব পাৰোঁ। সেইকাৰণে কৈছে যে মুদ্ৰা সা সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ।
কাৰণ সা সামগ্ৰীবিলাক আচলতে মূল্যটো কিহে নিৰ্ধাৰণ কৰে? সা সামগ্ৰীবিলাকৰ মূল্যটো মুদ্ৰাই নিৰ্ধাৰণ কৰে, কাৰণ মুদ্ৰাৰ বিনিময়তহে মানে সেই আমি সা সামগ্ৰীসমূহ পাব পাৰোঁ। এতিয়া পিছৰ প্ৰশ্নটো হৈছে মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়? এতিয়া উত্তৰটো ইয়াত দিয়াই আছে, মই পাঠ কৰি দিছোঁ যে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতাই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, কাৰণ মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা আইনৰ দ্বাৰা সমৰ্থিত হয়। লগতে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থকাৰ বাবে সামগ্ৰীবোৰ সহজতে মুদ্ৰাৰ বিনিময়ত পাব পাৰি। এতিয়া সাধাৰণ গ্ৰহণযোগ্যতা কথাটো কৈছোঁ যে সকলোৱে গ্ৰহণ কৰিব পাৰে। যদি মুদ্ৰাক যদি কোনোবাই গ্ৰহণ নকৰোঁ বুলি কয় তেনেহ'লে তেওঁ আইন উলংঘা কৰাটো বুজাব। গতিকে মুদ্ৰা সকলোৱে গ্ৰহণ কৰিব লাগিব, কাৰণ মুদ্ৰা হৈছে আইনৰ দ্বাৰা সমৰ্থিত। এতিয়া এইখিনিতে এটা কথা কওঁ যে মুদ্ৰা যদি আমি কিতাপতো দিয়া আছে দিশটো যে বেলপাতটো যদি মানে মুদ্ৰা হিচাপে মানে আইনৰ দ্বাৰা সমৰ্থিত হয় তেন্তে মানুহে বেলপাতটো গ্ৰহণ কৰিব লাগিব। এতিয়া গ্ৰহণ নকৰাজন তেওঁ অপৰাধী হ'ব। এতিয়া সেইটো চাগে তোমালোকে বুজি পাইছা যে ইয়াত আকৌ কৈছে যে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থকা বাবে সামগ্ৰীবোৰ সহজতে মুদ্ৰাৰ বিনিময়ত পাব পাৰি। মানে মুদ্ৰা দি পেলাই আমি সামগ্ৰীবিলাক সহজতে আমি পাব পাৰোঁ, মানে মুদ্ৰাৰ বিনিময়ত পাব পাৰোঁ। এতিয়া 4 নম্বৰ প্ৰশ্নটো, এতিয়া 1, 2, 3, 4 এনেকৈ আৰম্ভ হৈছে। এইকেইটা আচলতে মানে চমুতৰ প্ৰশ্ন, আগত আছিলে অতি চমুতৰ প্ৰশ্ন, সেইকাৰণে 1, 2, 3, 4 এনেকৈ আৰম্ভ হৈছে। এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে মুদ্ৰাৰ তাৰল্য গুণ কি? এতিয়া যিকোনো মুদ্ৰা সমমূল্যৰ সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'লে মুদ্ৰাৰ তাৰল্য গুণ থকা বুলি ক'ব পাৰি। মানে সহজতে যেতিয়া ৰূপান্তৰিত হ'ব সমমূল্যৰ সা সামগ্ৰীলৈ যিকোনো মুদ্ৰা, যেতিয়া ধৰা এজন ব্যক্তিয়ে তেওঁ মানে এখন দোকানত দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিবলৈ যায়, তেতিয়া তেওঁ হাতত মুদ্ৰা লৈ যাব আৰু সেই নিৰ্দিষ্ট মুদ্ৰাৰ বিনিময়ত তেওঁ নিৰ্দিষ্ট দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিব। আৰু প্ৰতিটো দ্ৰব্য সামগ্ৰীয়ে তেনেহ'লে মানে তেনেদৰে মানে কি হৈ থাকিব, মানে দামটো নিৰ্ধাৰিত হৈ থাকিব। সেই মানে দ্ৰব্য সামগ্ৰী মানে তেওঁ মুদ্ৰাৰ বিনিময়ত লাভ কৰিব পাৰে। ধৰা এজন ব্যক্তি তেওঁ বজাৰলৈ গ'ল, বজাৰত তেওঁ এটা ৰঙালাও মানে কিনিব বিচাৰিলে। এতিয়া ৰঙালাওটো কিনিবলৈ বিচাৰোঁতে তেওঁ ধৰা ৰঙালাওটোৰ দাম নিজিবা ধৰা 50 টকা। মই এটা উদাহৰণ দিছোঁ আৰু তোমালোকৰ সুবিধাৰ্থে মই আচলতে এনেকৈ দেখাব বিচাৰিছোঁ, আশা কৰিছোঁ তোমালোকে বুজি পাবা। সেই 50 টকাটো দি পেলাই তেওঁ কি হৈছে এনেকুৱা এটা ৰঙালাও তেওঁ সংগ্ৰহ কৰিব পাৰিব। ধৰা এই ৰঙালাওটোৰ দাম 50 টকা বুলি মানে যিজন মানে বিক্ৰেতা, সেই বিক্ৰেতাই নিৰ্ধাৰিত কৰি থৈছে আৰু ক্ৰেতাজনে কি কৰিব, এই 50 টকাটো দি এই ৰঙালাওটো সংগ্ৰহ কৰিব। এইটো মুদ্ৰাৰ তাৰল্য গুণ থকাৰ বাবেহে এইটো সম্ভৱ হৈ উঠিছে। এতিয়া আশা কৰিছোঁ তোমালোকে এইটো প্ৰশ্ন বুজি পাইছা। এতিয়া পিছৰ প্ৰশ্নটো চাওঁ যে মুদ্ৰা সা সামগ্ৰী মূল্যৰ উমৈহতীয়া মাপকাঠি ব্যাখ্যা কৰা। এতিয়া উত্তৰটো মই পাঠ কৰি দিছোঁ। মুদ্ৰা সা সামগ্ৰী মূল্যৰ উমৈহতীয়া মাপকাঠি, কাৰণ সকলো আৰ্থিক সা সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে যিবোৰ সামগ্ৰী বজাৰত বেচা কিনা হয় সেইবোৰ সামগ্ৰীৰ মূল্য আছে, অৰ্থাৎ এই সামগ্ৰীবোৰ মুদ্ৰাৰ বিনিময়ত পাব পাৰোঁ, অৰ্থাৎ মুদ্ৰালৈ সেই সামগ্ৰীবোৰ দিব পাৰোঁ। কিন্তু প্ৰকৃতিত এনেকুৱা কিছুমান সা সামগ্ৰী আছে যিবোৰৰ বিনিময়ত আমি কোনো মূল্য পৰিশোধ কৰিব নালাগে, যেনে বতাহ, বৰষুণ, সূৰ্য ৰশ্মি ইত্যাদি। এতিয়া মুদ্ৰাৰ বিনিময়ত আমি সা সামগ্ৰীসমূহ পাব পাৰোঁ, কাৰণ মই কৈছোঁ অলপ আগতে যে বজাৰলৈ আমি গ'লোঁ, বজাৰত গ'লে আমি কি হ'ব, দ্ৰব্য সামগ্ৰী মানে কিনিবলৈ গ'লে আমি মুদ্ৰা দি পেলাই সেই দ্ৰব্য সামগ্ৰী আমি কিনোঁ। ঠিক তেনেকৈ বিক্ৰেতাজনে তেওঁ সেই দ্ৰব্য সামগ্ৰী বিক্ৰী কৰি পেলাই তেওঁ মুদ্ৰা গ্ৰহণ কৰে। সেইকাৰণে কৈছে যে মুদ্ৰা সা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি বুলি কৈছে, কাৰণ মুদ্ৰাৰ বিনিময়ত আমি দ্ৰব্য সামগ্ৰী গ্ৰহণ কৰিব পাৰোঁ বা দ্ৰব্য সামগ্ৰী বিনিময়ত আমি মুদ্ৰা গ্ৰহণ কৰিব পাৰোঁ। কিন্তু কিছুমান প্ৰকৃতিত এনেকুৱা কিছুমান সামগ্ৰী আছে যিবিলাকৰ কিন্তু আমি কোনো মূল্য পৰিশোধ কৰিব নালাগে, সেইবোৰৰ কোনো আৰ্থিক মূল্য নাথাকে, সেইবোৰ আমি আচলতে মানে বিনামূল্যে আচলতে উপভোগ কৰিব পাৰিছোঁ। যেনে বতাহ বা বৰষুণ, সূৰ্য ৰশ্মি বা নদীৰ পানী, এইবিলাক হৈছে আমি বিনামূল্যে উপভোগ কৰিব পাৰোঁ। এতিয়া পিছৰ প্ৰশ্নটো চোৱা, সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি? এতিয়া উত্তৰটো ইয়াত লিখাই আছে, মই পাঠ কৰি দিছোঁ যে যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা হ'ব।
এই মুদ্ৰা নাথাকিলে কিছুমান লেনদেনৰ ক্ষেত্ৰত অসুবিধাই দেখা দিব। আনহাতে অধিক মূল্যৰ মুদ্ৰা হ'ব অসীম বিহিত মুদ্ৰা। চেক মুদ্ৰা এই ক্ষেত্ৰত অসীম বিহিত মুদ্ৰা হ'ব পাৰে। এই মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পাদন কৰিব পাৰি। মানে সসীম বিহিত মুদ্ৰাৰ ক্ষেত্ৰত মানে সীমিত মূল্যৰ লেনদেনহে কৰিব পাৰি, এইটো কথা মনত ৰাখিবা। কিন্তু আৰু এই মুদ্ৰা নাথাকিলে মানে লেনদেনৰ ক্ষেত্ৰত অসুবিধাই দেখা দিব, সেইটো তোমালোকে চাবা। কিন্তু অসীমৰ ক্ষেত্ৰত মানে কি হৈছে, মানে অসীম বিহিত মুদ্ৰাৰ ক্ষেত্ৰত মানে কি হৈছে, অধিক মূল্যৰ লেনদেন সম্পাদন কৰিব পাৰি। যেনে এজন ধৰা মানে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত মানে লেনদেনৰ পৰিমাণটো তাত 10 লাখ 12 লাখ 15 লাখ হৈছে বা তাতকৈ ওপৰো হৈছে, গতিকে সেই লেনদেনটো মানে অসীম বিহিত মুদ্ৰাৰ জৰিয়তে আমি কৰিব পাৰোঁ। আৰু সেই ক্ষেত্ৰত আমি বেংকৰ চেকখনকো আমি অসীম বিহিত মুদ্ৰাৰ উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ। এতিয়া পিছৰ প্ৰশ্নটো অৰ্থাৎ 7 নম্বৰ প্ৰশ্নটো হৈছে আঞ্চলিক গ্ৰাম্য বেংক কি? এতিয়া আঞ্চলিক গ্ৰাম্য বেংক কি নহয়, আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে? এতিয়া পৰীক্ষাত আঞ্চলিক গ্ৰাম্য বেংক কি সেইটোও আহিব পাৰে, বা এই বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিলে সেইটোও আহিব পাৰে। মই এইকেইটা কথা তোমালোকক এই মানে উত্তৰটো বুজাওঁতে তোমালোকক কৈ যাম। এতিয়া ইয়াৰ কাৰ্যকেইটা ইয়াত লিখাই আছে। এতিয়া কাৰ্যকেইটা হৈছে 1 নম্বৰটো, বেপাৰী মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা, গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়ে। এতিয়া মানে কিছুমান ব্যক্তিয়ে মানে কি কৰে, বেপাৰী মহাজনসকলৰ পৰা অধিক সুদৰ হাৰত মানে কি হয়, ঋণ লয়, যাৰ ফলত তেওঁলোকৰ ঋণৰ বোজাটো বাঢ়ি যায়। কিন্তু এই আঞ্চলিক গ্ৰাম্য বেংকে কি হয়, সেই লোকসকলক কম সুদৰ হাৰত ঋণ প্ৰদান কৰি সেই লোকসকলক সকাহ প্ৰদান কৰে। আৰু 2 নম্বৰৰ পইণ্টটো হৈছে গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰে। মানে জনসাধাৰণৰ মানে সঞ্চয়বিলাক সংগ্ৰহ কৰে আৰু সেই অনুপাতে সঞ্চয়ৰ বিনিময়ত জনসাধাৰণকো মানে সুদ প্ৰদান কৰে। আৰু সেই সঞ্চয়বিলাক মানে লৈ পেলাই মানে কি হৈছে, বেংকে লৈ পেলাই বিভিন্ন উৎপাদনমূলক কাৰ্যত ব্যয় কৰে। যেনে এনেকুৱাও কৰিব পাৰে যে সেই সঞ্চয় মানে লৈ পেলাই আকৌ কিছুমান ব্যক্তিক মানে কম সুদৰ হাৰত ঋণ প্ৰদান কৰে, আৰু সেই লোকসকলে মানে বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই ঋণখিনি ব্যয় কৰে। এতিয়া তোমালোকে চাগে উত্তৰটো বুজি পাইছা বুলি আশা কৰিছোঁ। এতিয়া এইখিনিতে এটা কথা কওঁ তোমালোকক যে আঞ্চলিক গ্ৰাম্য বেংক কি? এতিয়া চোৱা, আঞ্চলিক গ্ৰাম্য বেংক প্ৰথম অৱস্থাত 1975 চনত 5টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিলে। মানে বিশেষকৈ গ্ৰামাঞ্চলৰ মানে জনসাধাৰণৰ সুবিধা হোৱাকৈ, বিভিন্ন ক্ষেত্ৰত সুবিধা হোৱাকৈ, তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ অৰ্থনৈতিক ক্ষেত্ৰত মানে সমস্যাবিলাক সমাধানৰ বাবে আচলতে এই আঞ্চলিক গ্ৰাম্য বেংক স্থাপন হৈছিলে। কেতিয়া স্থাপন হৈছিলে? প্ৰথম অৱস্থাত অসমত 1975 চনত 5টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন হৈছিল। এতিয়া সেই আঞ্চলিক গ্ৰাম্য বেংককেইটা কি হ'ল 2006 চনত। এইটো তোমালোকৰ কিতাপত নাই যদিও মই কথাটো কৈ দিছোঁ, তোমালোকে জানি থোৱাটো ভাল যে 2006 চনৰ 12 জানুৱাৰী তাৰিখে কি হ'ল, এই বেংককেইটা একেলগ হৈ গ'ল। 2006 চনৰ 12 জানুৱাৰী তাৰিখে এই বেংককেইটা একেলগ হৈ পেলাই কি হ'ল, আসাম গ্ৰামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হ'ল। গতিকে এইটো কথা জানি থ'বা, তোমালোকে জানি থোৱাটো ভাল যে 2006 চনৰ 12 জানুৱাৰী তাৰিখে মানে এইকেইটা বেংক হৈছে মানে সোৱণশিৰি গাঁৱলীয়া বেংক, কাছাৰ গ্ৰামীণ বিকাশ বেংক, লখিমী গাঁৱলীয়া বেংক, এনেকৈ কৰি মানে ইয়াত এইকেইটা বেংক 2006 চনৰ 12 জানুৱাৰী তাৰিখে একেলগ হৈ আসাম গ্ৰামীণ বিকাশ বেংক নামেৰে নামকৰণ হ'ল। তা আশা কৰিছোঁ তোমালোকে এইটো প্ৰশ্নৰ উত্তৰ বুজি পাইছা। এতিয়া পিছৰ প্ৰশ্ন অৰ্থাৎ আজি খণ্ডটো শেষৰ প্ৰশ্নটো হৈছে যে অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ? এতিয়া উত্তৰটো ইয়াত দিয়াই আছে, বেংকৰ ক্ষেত্ৰত সঞ্চয়কাৰীয়ে চেকৰ জৰিয়তে নিজৰ জমা ধন উলিয়াই আনিব পাৰে, আনহাতে অনা বেংক প্ৰতিষ্ঠানসমূহৰ সঞ্চয় সেই সুবিধা লাভ নকৰে। মানে অনা বেংক প্ৰতিষ্ঠানসমূহত সঞ্চয়কাৰীয়ে সেই সুবিধা লাভ নকৰে। এইটো তোমালোকে বুজি পাইছা চাগে। মানে বেংকৰ ক্ষেত্ৰত সঞ্চয়কাৰীয়ে কি হৈছে, চেকৰ জৰিয়তে নিজৰ জমা ধন উলিয়াই আনিব পাৰে। মানে চেকখনত তেওঁ মানে টকাৰ পৰিমাণটো লিখি পেলাই তেওঁ জমা ধন উলিয়াই আনিব পাৰে। কিন্তু
অনা বেংক প্ৰতিষ্ঠানসমূহত সঞ্চয়কাৰীয়ে আচলতে চেকৰ জৰিয়তে টকা উলিয়াই আনিব নোৱাৰে। মানে অনা বেংক প্ৰতিষ্ঠানসমূহে আচলতে চেক প্ৰদান নকৰে, লিখাই আছে, অৰ্থাৎ অনা বেংক প্ৰতিষ্ঠানসমূহে চেক যোগান নধৰে। সেইটো কথা মনত ৰাখিবা, বেংকত চেক যোগান ধৰে কিন্তু অনা বেংক প্ৰতিষ্ঠানত চেক যোগান নধৰে, সেইটো মনত ৰাখিবা তোমালোকে। আৰু পিছৰ চোৱা বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে, কিন্তু অনা বেংক প্ৰতিষ্ঠানসমূহত এনে বীমাকৰণ ব্যৱস্থা নাথাকে। অনা বেংক প্ৰতিষ্ঠানসমূহত এনে বীমাকৰণ ব্যৱস্থা নাথাকে। এতিয়া বেংকত ধৰা তোমাৰ 5 বছৰ বা 10 বছৰৰ কাৰণে আমি টকা জমা ৰাখি পেলাই সেই 5 বছৰ বা 10 বছৰ পিছত সেই টকাখিনি আমি সুদসহ উলিয়াব পাৰোঁ, কিন্তু অনা বেংক প্ৰতিষ্ঠানসমূহত এনেকুৱা ধৰণৰ কোনো বীমাৰ ব্যৱস্থা নাথাকে। এতিয়া তোমালোকৰ সুবিধাৰ্থে মই দুটা অনা বেংক প্ৰতিষ্ঠানৰ নাম কৈছোঁ, ধৰা বাজাজ ফাইনেন্স লিমিটেড বা মহিন্দ্ৰ ফাইনেন্সিয়েল লিমিটেড, এইবিলাক হৈছে অনা বেংক প্ৰতিষ্ঠানৰ উদাহৰণ। এতিয়া আজিলৈ তোমালোকৰ এই পাঠটোৰ অনুশীলনী প্ৰশ্নোত্তৰসমূহ ইমানতে অন্ত পৰিছে। এতিয়া পৰৱৰ্তী পৰ্যায়ত মই তোমালোকক পাঠসমূহৰ ভিতৰৰ অতিকৈ দৰকাৰী পৰীক্ষা উপযোগী প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱাৰ লগতে অনুশীলনী প্ৰশ্নোত্তৰসমূহ আগবঢ়াম। আশা কৰিছোঁ তোমালোকে মোৰ চেনেলটোৰ জৰিয়তে এই পাঠসমূহ চাই থাকিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো অৰ্থাৎ এডুকেট ষ্টুডেণ্ট নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'বা। আজিলৈ ইমানেই, ধন্যবাদ।